নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মহিন্দ্ৰা XUV 500ৰ এটা বিশেষ ফিচাৰ্ছ বহুত সুবিধাৰ ফিচাৰ্ছ লুকিং গ্লাছত এইটোতো ইণ্ডিকেটৰ লাইট হয় আৰু তলত যিটো এটা লাইট আছে এইটো দেখিছেন এইটো লাইটটা মানে টাৰ্ণিং ল'লে যদি আমি ৰাইট টাৰ্ণ লওঁ ৰাইটৰ লাইটটো মানে জ্বলিলে মানে সুবিধা হয় এটা মানে টাৰ্ণিং ল'লে দূৰতহে হেডলাইটটো দূৰত দেখিতো আমাক কোণাৰ যিখিনি মানে স্পেচ তাত আন্ধাৰ হৈ থাকিলে দিগদাৰ হয় কেতিয়াবা সেইকাৰণে সেইটো বিশেষ সুবিধা দিয়া হৈছে বিৰাট সুবিধা হয় তাৰমানে যদি লেফ্টত টাৰ্ণিং লৈ সেই লেফ্টৰ মানে এই গ্লাছৰ তলৰ লাইটটো ধুনীয়াকৈ জ্বলি উঠে গতিকে এইটো এটা মহিন্দ্ৰা XUV বিৰাট ধুনীয়া ফিচাৰ্ছ কিন্তু বহুত দামী গাড়ীটো এই ফিচাৰ্ছটো নাই জেনেৰেলিটো নৰ্মেল গাড়ীটো নাথাকেই গতিকে ভাল লাগিলে লাইক